নমস্কাৰ বন্ধুসকল, মই আজি গৈছিলোঁ মাছ মাৰিবলৈ। মই প্ৰায় এঘণ্টামান মাছ মাৰিলোঁ। আজি কি মাছ আনিছোঁ তাকে অলপ আপোনালোকক দেখুৱাই দিওঁ। আজি গৈছিলোঁ নৈত মাছ মাৰিবলৈ। মাছ মৰাৰ ইমান এক্সপাৰ্টো নহয়, তেওঁ মাছটো মাৰি আনিছোঁ। এয়া চাব কি মাছ আনিছোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ। ইয়াত দেখক বন্ধুসকল, চাওক ইয়াত মই মাছ আনিছোঁ। এইকেইটা দেখিছেনে বাৰু? এইকেইটা মাছ আমি ঘৰৰ পৰিবাৰ দুজনত ইমান মাছ হৈ যাব। অলপ মাছটো এইটো দেখুৱাই দিওঁ। মই এই মাছৰ নামটো নকওঁ। প্ৰায় আপোনাৰ এইটো মাছটো হ'ব 2 ফুট 3 ইঞ্চিমান হ'ব। এইটো চাওক, এইটো কি মাছ আপোনালোকে নিশ্চয় কমেণ্ট কৰিব পাৰে। আৰু ইয়াত কি মাছ আছে ইয়াত দেখুৱাই দিওঁ। ইয়াত দেখক,